আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে আৰু আপোনালোকৰ দুৱাত আমাৰো পিছে ভাল এইফালে মই ড্ৰাই ফ্ৰুটছ কাটিছোঁ দেখিছে নহয় কাৰণ পুৰা জুজা চলি আছে কালি দেৱৰৰ কইনাজনী ঘৰৰ পৰা মানুহ আহিব আমাৰ ঘৰ চাবলৈ এইফালে আম্মাই মাংসৰ তৰকাৰীখন বহাই দিছে মানে মুৰ্গী মাংসৰ তৰকাৰীখন বহাই দিছে আৰু পিছত গৈ কিন্তু তেওঁৱে বনাব আহি আম্মাই যিখিনি পাৰে অলপ আগবঢ়াই দিলে তেওঁ দোকানত গৈছিলে সেইটো কাৰণে আৰু দেখিছেনে এয়া এওঁ আহি গ'ল আৰু বনোৱা ষ্টাৰ্ট কৰিয়ে দিছে তেওঁ মছলাখিনি ধুনীয়াকৈ বাতি এটাত লৈ ল'ব আৰু গৰম পানী দি ফেটি ল'ব ভালকৈ আছে আৰু এটা পেকেট খুলিবই আছে এই সৰু সৰু আছে আমাৰ তাতে নিমখো দি দিয়ক দেখিছে নহয় গৰম পানী বাতিটোত দি লৈছে মছলাৰ বাতিটোত আৰু ধুনীয়াকৈ এইখিনি ফেটি ল'ব নহৰু আৰু লাগিব নেকি দুৱা বেটিয়ে অকণমান আমনি কৰিলে সেইটো কাৰণে তাইক লৈ ভিতৰত যাব লগা হ'ল আৰু এইখিনি সময়তে তেওঁ মাংসখিনিও দি দিলে আপোনালোকক ভালকৈ দেখাবই নাপালোঁ কিন্তু চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছে এইফালে মই চাহো বহাইছোঁ আৰু এইফালে আম্মাই মাছখিনি ধুই মেলি ৰেডি কৰিছে এইফালে হাজবেণ্ডে মছলা ৰেডি কৰিছে মাংসৰ তৰকাৰীখন বহাই দিব আৰু চাওকচোন বহায়ো দিলে তেওঁ আৰু এনেকুৱা টেষ্টি হৈছিলে চবেই মাংসৰ তৰকাৰীখনৰ কথা মানে কৈছে আৰু বহুত ধুনীয়া হৈছিলে বুলি আৰু সঁচাকৈ ইমান ধুনীয়া হৈছিলে আৰু তেওঁ ইমান ধুনীয়া বনায় মানে কি ক'ম আৰু আপোনালোকে যদি টেষ্ট কৰিব পাৰিলে হয় গম পালে হয় আৰু ইমান ধুনীয়া হৈছিলে কালাৰ দেখিছে নহয় কি ধুনীয়া হৈছে আৰু এইফালে মই মাছৰ তৰকাৰী বহাই দিছোঁ কি খাইছা মই ক্ষীৰ অলপ বহাই দিছোঁ আৰু ক্ষীৰৰ ৰেচিপি শ্বৰ্টছত দিম আৰু নেচেৰামা আৰু সৰু আলু ভাজিও বনাইছোঁ নেচেৰামা আৰু বিনো আছিলে লগতে আৰু গোটেই ৰুমটো চাফা কৰিলোঁ অলপমান আপোনালোকক দেখাই দিছোঁ ৰুমটো পূৰা চাফা কৰিলোঁ চাওক পূৰা ৰেডি এয়া আম্মা আৰু আণ্টিয়ে ধুনীয়াকৈ তামোল পাণখিনি ৰেডি কৰিছে আৰু কাটি মেলি আলহী আহিও পালে চৰ্বত আৰু ফল মূলখিনি খালে এতিয়া চাহৰ যোগাৰ কৰি আছে মানে দেৱৰে প্লেটকেইখন সজাই আছে মই চাহ বনাইছোঁ আৰু চাহো খালে তাৰপিছত জলপান আৰু দৈ মিঠাই খালে এতিয়া আমি ভাতৰ যোগাৰ কৰিছোঁ আৰু মাছৰ তৰকাৰীখন মই বনাইছোঁ আৰু চাওকচোন ভাল লাগিছেনে কালাৰটো চাই ক'ব আৰু কমেণ্টত জনাব আৰু মাছৰ তৰকাৰীৰ ৰেচিপিটো মই শ্বৰ্টছত দিম আৰু দেখিলে নহয় পূৰা সজাই দিছোঁ আৰু প্লেট বাতি এনেকৈ সজাই দিয়া হৈছে আৰু ইহঁতে ধুনীয়াকৈ ছাৰ্ভ কৰিছে নি পিনে মই বনোৱা বুটৰ দালি তেওঁলোকে ভাত খাই আছে আৰু মই দূৰৰ পৰাই অকণমান আপোনালোকক দেখাই দিছোঁ কাৰণ নতুন আলহী ন ওচৰত গৈ ভিডিঅ' কৰিবলৈও ভাল নালাগে আবেলিয়াই হ'ল আৰু তেওঁলোক যাবলৈ ওলাইছে এতিয়া নাই খোৱাই নাই আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু মৰম দিব যদিহে ভাল পাইছে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব